বন্ধুসকল এৰোমা অফ আসামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকলৈ বৰ লোভনীয় ব্যঞ্জন বিধৰ ৰেচিপি এটা লৈ আহিছো। ৰেচিপিটো হৈছে খুতুৰা শাকৰ পকৰি। এই পকৰিবিধ খাবলৈ বৰ সুস্বাদু হয়। আমাৰ ঘৰত সকলোৰে বৰ প্ৰিয় ব্যঞ্জনৰ ভিতৰত খুতুৰা শাকৰ পকৰিও এবিধ হয়। আশা কৰিছো আপোনালোকে মোৰ এই ৰেচিপিটো নিশ্চয় ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ, লগতে কি কি সামগ্ৰী আছিলে তাতো এবাৰ চকু ফুৰাওক। খুতুৰা শাকৰ পকৰি বনাবৰ বাবে খুতুৰা শাক এমুঠি লৈছো আৰু ভালদৰে ধুই মিহিকে কুটি লৈছো। ইয়াত আছে খুতুৰা শাক, বেচন, পিঠাগুড়ি আৰু পানী। ইয়াত আছে বেকিং সোডা, হালধি, নিমখ, কেঁচা জলকীয়া, আদা, পিঁয়াজ আৰু মিঠাতেল। ডাঙৰ বাটি এটা লৈছো আৰু তাতে মিহিকে কুটি লোৱা খুতুৰা শাকখিনি দিছো। এতিয়া খুতুৰা শাকখিনিৰ ওপৰত মিহিকে কুটি লোৱা পিঁয়াজখিনি দিছোঁ আৰু তাৰ পিছত প্ৰয়োজন মতে নিমখ আৰু হালধি দিছোঁ। এতিয়া মিহিকে কুটি লোৱা আদা আৰু কেঁচা জলকীয়াখিনি দি শাকখিনিৰ লগত ভালদৰে সানিব লাগিব। কেঁচা জলকীয়া আপোনালোকে জ্বলা যিমান খায় সেই হিচাপত দিব লাগিব। শাকখিনি হাতেৰে ভালদৰে মোহাৰি দিয়াৰ পিছত শাকৰ পৰা পানী ওলাবলৈ ধৰিছে। এতিয়া শাকৰ মিশ্ৰণটোৰ ওপৰত পিঠাগুড়ি, বেকিং সোডা আৰু বেচন দিছোঁ। বেচন যদিও মই এবাটি লৈছোঁ তাৰে আধা বাটিহে দিছোঁ। এতিয়া বেচনখিনি শাকৰ মিশ্ৰণটোৰ লগত ভালদৰে মিহলাই লৈছোঁ। শাক আৰু বেচনৰ মিশ্ৰণটো পকৰিৰ মিশ্ৰণ বনাবলৈ যিমান পানীৰ প্ৰয়োজন হয় সিমানখিনি পানী দি শাকৰ মিশ্ৰণটো এতিয়া সানিব লাগিব। মই প্ৰায় 4/4 একাপ পানী দিছোঁ। পকৰি ভাজিবৰ বাবে মিশ্ৰণটো প্ৰস্তুত হৈ গৈছে। এতিয়া পকৰিখিনি ভাজি লওঁ আহকচোন। এতিয়া কেৰাহীত সৰহকৈ তেল গৰম কৰি তাতে পকৰিৰ মিশ্ৰণ অলপ দি জুইৰ উত্তাপ চোৱা হৈছে। গেছৰ জুই সামান্য কম কৰি এতিয়া অলপ অলপকৈ পকৰিৰ মিশ্ৰণ গৰম তেলত দি কম জুইত পকৰিখিনি ভাজিবলৈ লৈছোঁ। পকৰি ভাজিবলৈ তেল সদায় সৰহকৈ ল'ব লাগে, তেতিয়া পকৰিবোৰ মচমচীয়া হোৱাৰ লগতে খাবলৈও সোৱাদ হয়। আনহাতে জুইৰ উত্তাপ সামান্য কম কৰি পকৰিবোৰ ভাজিব লাগে। গৰম তেলত পকৰিৰ মিশ্ৰণটো দিয়াৰ অলপ সময়ৰ পিছত পকৰিখিনি তলৰ ফালে যেতিয়া ৰঙচুৱা হ'বলৈ ধৰিব তেতিয়াহে লুটিয়াই দিব লাগিব। খুতুৰা শাকৰ পকৰি মোৰ ল'ৰা ছোৱালীহালৰ অতিকে প্ৰিয় ব্যঞ্জন হয়। মই প্ৰায়ে এই পকৰিবিধ বনাই সিহঁতক খাবলৈ দিওঁ। পকৰিখিনি দুয়োফালে ৰঙচুৱা হৈ মচমচীয়া যেতিয়া হৈ পৰিব তেতিয়া পেপাৰ নেপকিন পাৰি লোৱা প্লেট এখনত নমাই থ'ব লাগিব। খুতুৰা শাকৰ পকৰি খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই ইয়াৰ জুতি লৈ চাবচোন। ঠিক একেদৰে বাকী পকৰিখিনিও বনাই লওঁ আহকচোন। এনেধৰণৰ সুস্বাদু ৰেচিপিবোৰৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আসামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে লগে লগে পাই যাব। আৰু যদি আপোনালোকৰ মোৰ ৰেচিপিবোৰ ভাল লাগে তেনেহ'লে বন্ধু বান্ধৱক মোৰ চেনেলটোৰ বিষয়ে জনাবলৈ নাপাহৰিব। ইয়াৰ আগতে লাই শাকৰ পকৰিৰ ৰেচিপি এটা মই মোৰ আনটো ইউটিউব চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনত দিছিলোঁ। সেইটো মোৰ নিজা ৰেচিপি আছিল। ঠিক একেদৰে খুতুৰা শাকৰ পকৰিৰ ৰেচিপিটো মোৰ নিজা ৰেচিপি হয়। মই আগতে কাৰো মুখত এই ৰেচিপিটোৰ কথা শুনা নাই বা দেখাও নাই। খুতুৰা শাকৰ পকৰি প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে চাহ বা নিজৰ পচন্দৰ যিকোনো চাটনি অথবা চচৰ লগত পৰিৱেশন কৰিব পাৰিব। দৰ্শকসকল, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ নতুন ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।